টেক্স ইন আছামিজৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম। আজিৰ এই ভিডিঅ'টিত ইউটিউব চেনেল এটা আমি কিদৰে মনিটাইজেশ্যনৰ কাৰণে পঠিয়াব পাৰোঁ বা মনিটাইজেশ্যন আমি কিদৰে এপ্লাই কৰিব পাৰোঁ তাক দেখুৱাবলৈ চেষ্টা কৰিম। আমি জানো যে ইউটিউব চেনেল এটা মনিটাইজ হ'বৰ বাবে দুটা চৰ্ত সম্পূৰ্ণ হ'ব লাগে। প্ৰথমটো হৈছে চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ব লাগে আৰু দ্বিতীয়টো হৈছে চেনেলটোৰ সৰ্বমুঠ ৱাটচ টাইম 4000 ঘণ্টা সম্পূৰ্ণ হ'ব লাগে। যদিহে দুয়োটা চৰ্ত সম্পূৰ্ণ হয় তেনেহ'লে আমি আমাৰ চেনেলটো মনিটাইজেশ্যনৰ কাৰণে পঠিয়াব পাৰোঁ বা মনিটাইজেশ্যন আমি এপ্লাই কৰিব পাৰোঁ। গতিকে এই ভিডিঅ'টিত আমি মনিটাইজেশ্যনৰ কাৰণে কিদৰে এপ্লাই কৰিব পাৰিম তাক দেখুৱাবলৈ মই চেষ্টা কৰিম। গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে এটি অনুৰোধ, যদিহে বৰ্তমানলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যন অল চিলেক্ট কৰি ল'ব। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া আমি প্ৰথমতে যেটো ইউটিউব একাউণ্ট আমি মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব লাগে তাক লগইন কৰি ল'ব লাগিব। ইতিমধ্যে মই লগইন কৰি ৰাখিছোঁ, দেখা পাইছে। এতিয়া আমি ইয়াত ক্লিক কৰাৰ লগে লগে এখন মেনু আহিব। ইয়াত আমি দেখা পাইছোঁ চেনেল নেম PMB মিক্স, এইটো মোৰ দ্বিতীয়টো চেনেল, যিটো চেনেল মনিটাইজেশ্যনৰ কাৰণে মই এপ্লাই কৰিম। ইয়াত আমি ইউটিউব ষ্টুডিঅ' অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আমাৰ ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ' অপেন হ'ব। এতিয়া আমাৰ ইউটিউব ষ্টুডিঅ' অপেন হৈছে। আপোনালোকে দেখা পাইছে এইটো আমাৰ চেনেলটোৰ ডেছবৰ্ড এইখন দেখা পাইছোঁ। ইয়াত চেনেল এনালাইটিক্স 1000 ছাবস্ক্ৰাইবাৰ দেখা পাইছে। এতিয়া আমি যদি চেনেলটোৰ এনালাইটিক্স সম্পূৰ্ণকৈ চাব বিচাৰোঁ তেনেহ'লে ভিউ এনালাইটিক্স ইয়াত অপশ্যন আছে, তাত আমি ক্লিক কৰিব পাৰোঁ। নহ'লে বাওঁফালে আমি এনালাইটিক্স আছে, তাত ক্লিক কৰিও আমি এনালাইটিক্স চাব পাৰিম। গতিকে এইটো চেনেল মই নতুনকৈ খুলিছিলোঁ, যিটো চেনেল যোৱা বছৰ অৰ্থাৎ 2021 চনৰ যদিও আগষ্ট ছেপ্টেম্বৰ মাহত মই খুলিছিলোঁ, তথাপিতো ভিডিঅ' দিয়া হোৱা নাছিল। এই বছৰৰ বিহুৰ পৰাহে মই ভিডিঅ' দিবলৈ আৰম্ভ কৰিছিলোঁ আৰু বিহুৰ পৰা অতি কম সময়তে মই 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিছোঁ। লগতে মোৰ ৱাটচ টাইম মোৰ 4000 ঘণ্টা কেতিয়াবাই পাৰ হৈ গৈছে। আপোনালোকক দেখুৱাই দিছোঁ। এইটো ৱাটচ টাইম ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে 28 ডেজৰ ৱাটচ টাইম এতিয়া দেখুৱাইছে 412 ঘণ্টা। এতিয়া আমি 365 ডেজৰ যদি চাওঁ তেনেহ'লে ৱাটচ টাইম দেখা পাব যে 5400 ঘণ্টা ৱাটচ টাইম ইতিমধ্যে মোৰ সম্পূৰ্ণ হৈছে। গতিকে এতিয়া আমি মনিটাইজেশ্যনৰ কাৰণে চেনেলটো আমি পঠিয়াব পাৰিম। গতিকে মনিটাইজেশ্যন এপ্লাই কৰিবৰ কাৰণে বাওঁফালে আমি যদি চাওঁ তেনেহ'লে তাত এটা মনিটাইজেশ্যন টেব এটা আমি দেখা পাইছোঁ, তাত ক্লিক কৰিম। মনিটাইজেশ্যনত ক্লিক কৰাৰ লগে লগে চেনেল মনিটাইজেশ্যন এই পেজখন অপেন হ'ব। ইয়াত দেখা পাইছে মোৰ যিকেইটা ক্ৰাইটেৰিয়া আছিলে আটাইকেইটা ক্ৰাইটেৰিয়া মোৰ সম্পূৰ্ণ হৈছে। গতিকে ইয়াত এটা এপ্লাই নাও বাটন আহিছে। গতিকে এপ্লাই নাওত আমি ক্লিক কৰিব লাগিব। এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে ইয়াত তিনিটা ষ্টেপ দেখা পাইছে। ষ্টেপ 1ত আছে ৰিভিউ পাৰ্টনাৰ প্ৰগ্ৰেম টাৰ্মছ, 2 নম্বৰ ষ্টেপত আছে চাইন আপ ফৰ গুগল এডচেন্স আৰু 3 নম্বৰ ষ্টেপত আছে আমাৰ গেট ৰিভিউ। গতিকে এতিয়া আমি প্ৰথম ষ্টেপটো আমি কৰি ল'ব লাগিব। তাৰ কাৰণে ষ্টাৰ্ট বাটনত ক্লিক কৰিম। ষ্টাৰ্ট বাটনত ক্লিক কৰাৰ লগে লগে ইয়াত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে। কণ্ডিশ্যনবিলাক আমি একচেপ্ট কৰিব লাগিব। এই একচেপ্টটো আমি চেক কৰি পেলাই একচেপ্ট টাৰ্মছত ক্লিক কৰিব লাগিব। গতিকে মোৰ ষ্টেপ 1টো ইয়াত ডান বুলি আহিব। সম্পূৰ্ণ হোৱাৰ লগে লগে লোডিং হৈ আছে। দেখা পালে ষ্টেপ 1 মোৰ সম্পূৰ্ণ হৈছে। এতিয়া আমি ষ্টেপ 2 কাৰণে যাব লাগিব। গতিকে ষ্টেপ 2ত আছে চাইন আপ ফৰ গুগল এডচেন্স। গতিকে গুগল এডচেন্সৰ কাৰণে আমি চাইন আপ কৰিবৰ কাৰণে ইয়াত ষ্টাৰ্ট বাটনত ক্লিক কৰিম। ষ্টাৰ্ট বাটনত ক্লিক কৰাৰ লগে লগে ইয়াত দেখুৱাইছে ইউ উইল বি ৰিডাইৰেক্টেড টু এডচেন্স টু কমপ্লিট দিছ ষ্টেপ। গতিকে ইয়াত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ইয়াত তিনিটা অপশ্যন দেখা পাইছোঁ, য়েছ আই হেভ এন এক্সিষ্টিং একাউণ্ট, নো আই ডোণ্ট হেভ এন এক্সিষ্টিং একাউণ্ট, আই ডোণ্ট নো। গতিকে আপোনাৰ যদি ইতিমধ্যে গুগল এডচেন্সৰ একাউণ্ট আছে তেনেহ'লে আপুনি য়েছত ক্লিক কৰিব লাগিব। যদিহে আপোনাৰ এডচেন্স একাউণ্ট নাই তেনেহ'লে নোত ক্লিক কৰিব লাগিব। আৰু আপুনি যদি নাজানে আপোনাৰ এডচেন্স একাউণ্ট আছে নে নাই তেনেহ'লে আই ডোণ্ট নোত আমি ক্লিক কৰিব লাগিব। গতিকে ইতিমধ্যে মোৰ গুগল এডচেন্সৰ একাউণ্ট ক্ৰিয়েট হৈ আছে। গতিকে মই য়েছত ক্লিক কৰিম। য়েছত ক্লিক কৰাৰ পাছত মই কণ্টিনিউ ক্লিক কৰিব লাগিব। কণ্টিনিউ ক্লিক কৰাৰ লগে লগে এটা নতুন টেপত এডচেন্সৰ মোৰ একাউণ্টটো খোল খাব। গতিকে এডচেন্সৰ একাউণ্টটো মোৰ ইয়াত দুটা মোৰ ইমেইল আইডি দেখা পাইছোঁ। যিটো ইমেইল আইডিত আমাৰ গুগল এডচেন্সৰ একাউণ্টটো আছে সেই ইমেইল আইডিটো চিলেক্ট কৰিব লাগিব। গতিকে মই চিলেক্ট কৰিম। চিলেক্ট কৰাৰ লগে লগে মোৰ গুগল এডচেন্স পেজটো অপেন হৈছে। দেখা পাইছে ইয়াত সম্পূৰ্ণ মোৰ ডিটেইলছ আহি গৈছে। ইয়াত ইউৰ ৱেবছাইট আহিছে। গতিকে এইবিলাক আমি একো কৰিব নালাগে। আমি মাত্ৰ চাম যে মোৰ ডিটেইলছবিলাক ইয়াত শুদ্ধ হৈ আছে নে আছে। গতিকে এতিয়া ইয়াত এটা বাটন আছে একচেপ্ট এছ'চিয়েশ্যন, ইয়াত আমি ক্লিক কৰিব লাগিব।
গতিকে ৰিডাইৰেক্টিং ইউ টু ইউটিউব গতিকে ইয়াৰ পৰা এতিয়া মোৰ পুনৰ ইউটিউবলৈ ঘূৰি যাব যদি ঘূৰি নাযায় তেনেহ'লে ইয়াত ৰিডাইৰেক্ট এটা বাটন আছে ইয়াত ক্লিক কৰি দিলে ডাইৰেক্টলি ৰিডাইৰেক্ট হৈ যাব গতিকে দেখা পাইছে ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ'লৈ ঘূৰি আহিছে গতিকে চেনেল মনিটাইজেশ্যন পেজটো খোল খাইছে এতিয়া অলপ সময় লাগিব লোডিং হোৱাৰ পাছত ষ্টেপ 2টো আমাৰ কমপ্লিট যেতিয়া হ'ব ইয়াত ডান দেখুৱাব এইটো প্ৰচেছ হওঁতে কিছু সময় লাগিব পাৰে গতিকে দেখা পালে ইয়াত ইন প্ৰগ্ৰেছ আহিছে ইন প্ৰগ্ৰেছ দেখুৱালে 24 ঘণ্টা পৰা 48 ঘণ্টা বা 72 ঘণ্টা সময় লাগিব পাৰে দুদিনৰ পৰা 3 দিন সময় লাগিব পাৰে গতিকে ইন প্ৰগ্ৰেছ দেখুৱাই আছে যেতিয়া ইয়াত ডান বুলি আহিব ডান হোৱাৰ লগে লগে অটোমেটিক্যালি ষ্টেপ 3টো আমাৰ কমপ্লিট হৈ যাব ষ্টেপ 3ত আপুনি কৰিব লগা বিশেষ একো নাই ষ্টেপ 2 কমপ্লিট হোৱাৰ লগে লগে আপোনাৰ যিটো চেনেলটো ৰিভিউ কাৰণে গুচি যাব তেতিয়া তেওঁলোকে ৰিভিউ কৰিব চেনেলটোৱে সকলোবিলাক ক্ৰাইটেৰিয়া ফুলফিল কৰিছে নাই আপুনি ট্যাগ কিদৰে ইউজ কৰিছে ডেসক্ৰিপচন টাইটল কি ধৰণৰ ভিডিও আপলোড কৰিছে বহুতো কথা ইয়াত আহি পৰে 5টা বেলেগ বেলেগ ষ্টেপ আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত ইউটিউব মনিটাইজেশ্যন পলিচিত যদি ক্লিক কৰোঁ তেনেহ'লে আমি পলিচিটো দেখা পাম ইউটিউবে আপোনাৰ চেনেলটোত কি চেক কৰিব ইয়াত আপুনি দেখিবলৈ পাব গতিকে স্ক্ৰল ডাউন কৰাৰ লগে লগে তললৈ যদি চাওঁ ইয়াত 5টা আমাৰ মূল পইণ্ট আছে মেইন থিম আপোনাৰ চেনেলটোৰ নিচটো কি আপুনি কি ধৰণৰ ভিডিও বনায় সেইটো চেক কৰিব মোষ্ট ভিউড ভিডিওজ গতিকে আপোনাৰ আটাইতকৈ হাইয়েষ্ট ভিউ যিকেইটা ভিডিঅ'ত আহিছে সেই ভিডিঅ' কেইটা ভালদৰে চাব তাৰ টেগ আপুনি কি ইউজ কৰিছে তাৰ ডেসক্ৰিপচন কিদৰে লিখিছে চাব নতুন ভিডিঅ' যিটো আপলোড কৰিছে সেই ভিডিঅ'টো চেক কৰিব বিগেষ্ট প্ৰপৰ্চন অফ ৱাটচ টাইম আটাইতকৈ বেছি ৱাটচ টাইম ক'ৰ পৰা আহিছে কি চ'ৰ্চৰ পৰা আহিছে এক্সটাৰ্নেল চ'ৰ্চৰ পৰা আহিছে নে ইউটিউবৰ নিজৰ চ'ৰ্চৰ পৰা আহিছে সেইবিলাক চেক কৰিব লগতে ভিডিঅ' মেটাডাটা অৰ্থাৎ টাইটল থাম্বনেইল আৰু ডেসক্ৰিপচন চেক কৰিব গতিকে আটাইবোৰ বস্তু চেক কৰাৰ পাছত যদি সকলোবিলাক ঠিক থাকে তেনেহ'লে আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব গতিকে এইদৰে আমি মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিম আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে যদিহে ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ